Hello everyone, welcome back to my YouTube channel Pooja Swargam blog ole সকলোকে স্বাগতম জনাইছো আৰু ভিডিওটো আছিল বিহুৰ দিনাই মানে পহিলা বহাগৰ দিনাই গটিকে এডিট কৰোতে মোৰ দেৰি হৈ গল মানে আপলোড কৰোতে গটিকে সকলোৰে ওচৰত ক্ষমা বিচাৰিছো আৰু মই যাব লাইছো খটৰা সত্ৰলৈ আৰু মোৰ লগত যাব এজনী মোৰ খুব ভাল বান্ধৱী আমি একেলগে পঢ়িছিলো সৰুতে তাই যাব তাই আৰু মই তেনেকৈ যাম বেলেগ আৰু হেৰি নাই আপোনালোকে ভিডিওটো চাই থাকিব আৰু বিহু কেনেকৈ উদযাপন কৰিছে কেনেকৈ কি কৰিছে সকলোৱে জনাব লাৰু পিঠা বাৰু বনাইছেনে আমাৰ বনাইছে কিন্তু এবাৰ কি হ'ল যোৱা বছৰতকৈ মানে এইবছৰ তেনেকৈ ইমান হেৰি নহ'ল ভালকৈ বনাব নহ'ল মানে মোৰ প্ৰগ্ৰামো আছিলে যিহেতু আৰু গতিকে গৈ থাকোঁ আৰু এতিয়া ভালকৈ ভিডিওটো চাই থাকিব গৈ আছিলোঁ খোজকাঢ়ি কিন্তু লগৰজনীয়ে মোক দেখা পালে আৰু ৰাস্তাৰ মাজেৰে গৈ থাকোঁতে আৰু সিহঁতে মোক উঠাই ল'লে এয়া জ্যোতিশিখা আৰু এয়া জ্যোতিশিখাৰ বয়ফ্ৰেণ্ড কাকুদা সিহঁতৰ বাৰু মন্দিৰে যাব তেনেকৈ মোক উঠাই ল'লে আৰু যিহেতু মই অকলে আহি আছিলোঁ গাড়ীও পোৱা নাছিলোঁ আহি ইয়াৰ চকত লগৰজনীক তাই ৰখি আছিলে আৰু আমি দুইজনী ধুনীয়াকৈ গাড়ীত বহি ল'লোঁ এয়া চাওকচোন টমটমত উঠিলে মানে প্ৰব্লেমটো মানে একদম কি হ'ব আৰু একদম লৰি ৰাস্তা বাৰু ঠিকে আছিলে কিন্তু কি নাজানো আৰু এয়া আমি আহি পালোঁ খটৰা সত্ৰ আপোনালোকে বাৰু আহি পাইছেনে খটৰা সত্ৰলৈ দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰলৈ এবাৰ আহিবচোন বহুত ধুনীয়া লাগে আৰু মন্দিৰটো সঁচাই খুব ধুনীয়া হয় আৰু পহিলা বহাগৰ দিনা খুব মানুহ হয় মানে বহুতেই মানুহ হয় তাত মানুহৰ সমাগমটো বেছি এয়া আমি আহি পালোঁ এয়া মানুহৰ সমাগম চাওকচোন আপোনালোকে কিমান মানুহ হৈ আছে ইয়াতে আৰু আমি মানে সেৱা লোৱা নাই ইয়াতে মানে কি হয় খটৰা সত্ৰত মানে 12 বজাৰ দিনৰ 12 বজাৰ পিছতহে মানে গেট খুলি দিয়ে মানে গেটটো বন্ধ হৈ থাকে 12 বজাৰ পিছতহে মানে সেৱা ল'ব পাৰি সেইটো কাৰণে আমি গোটেই শৰাই মানে যোগাৰখিনি গোটেইখিনি দি দিলোঁ ইয়াতে আৰু তাৰপিছত এতিয়া মানে সেৱা ল'বৰ কাৰণে মানুহৰ লাইন পাতি আছে আৰু আমি অলপ পিছত সেৱা কৰিম বুলি ভাবিছোঁ যিহেতু বহুত মানুহৰ সমাগম বহুত মানুহ আহিছে আজি তো সেইটো কাৰণে অলপ পিছত সেৱাটো লৈ আছোঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ ভিতৰত মানুহ হ'লেও কিন্তু সেৱাটো ল'ব পাৰিলোঁ খুব ধুনীয়াকৈ আৰু তাৰ ভিতৰত সেৱা লৈ আহি আমি আকৌ ইয়াতে সেৱা ল'লোঁ মানে প্ৰথমতে শৰাইখিনি দি থৈ আহিলোঁ তাৰপিছত মানে মন্দিৰটোৰ গেটটোতে এই মূৰ্তিটো থাকে হনুমানৰ মূৰ্তিটো আপোনালোকে যিসকলে আহি পাইছে সেইসকলে গমেই পায় আৰু খুব ডাঙৰ হয় হনুমানৰ মূৰ্তিটো ওখ আৰু এই হনুমানৰ মূৰ্তিটোত ধুনীয়াকৈ সকলোৱে শৰাই দিয়ে আৰু শৰাই ধূপ চাকি তেনেকৈ জ্বলাই দিয়ে আৰু আমিও শৰাইখিনি অৱশ্যে মেইন মন্দিৰটোতে দি দিলোঁ আৰু ইয়াতে মানে আমি ধূপ দি পেলাই তেনেকৈ সেৱা ল'লোঁ আৰু হনুমানৰ মূৰ্তিটো দেখিবলৈ খুব ধুনীয়া হয় আৰু এয়া মানে হনুমানে পাহাৰখন দাঙি এনেকুৱাকৈ হেৰি কৰি আছে দেখিবলৈ খুব ধুনীয়া হয় আহিয়ে মানে এই মূৰ্তিটো দেখাই পায় খুব ভাল লাগে আৰু এয়া সেৱা ফুট লৈ ল'লোঁ আমি সেৱা চোৱা লৈ ল'লোঁ আৰু ইয়াতে মানে ফাকু ফুট দি দিয়ে দেই ফাকু অৱশ্যে কিছুমানে দানো দিয়ে মানে দান কৰিব পাৰি তেনেকৈ আৰু গৰমটো বহুত দিছিলে গতিকে বাহিৰলৈ ওলাই গ'লোঁ অকণমান বাহিৰলৈ ওলাই গৈ এয়া দলি মোৰ একদম খুব ভাল ফ্ৰেণ্ড হয় বেষ্টি বুলিয়ে ক'ব লাগিব গতিকে তাই মানে ঘৰ খটৰা সত্ৰৰ ওচৰতে গতিকে তাই আহি গ'ল ক'ৰবাত গ'লে কোনোবা নহয় কোনোবা এজনক লগে পায় নহয় জানো গতিকে ওচৰৰ জেগা যিহেতু এয়া ইহঁতকো লগ পালোঁ বহুতক লগ পালোঁ সেয়া আছিলে পাৰ্থ আৰু বিতুপন আমি একেলগে পঢ়া আৰু বহুতক লগ পাইছোঁ আপোনালোকক দেখুৱাই আছোঁ বাৰু লাহে তাৰপিছত ভিতৰলৈ আহিলোঁ আহি ইয়াত প্ৰসাদ বিতৰণ কৰিছে ইয়াতে প্ৰসাদ খাই আছোঁ এতিয়া আৰু এয়া হৈছে হীৰা আৰু এয়া নৱনীতা বাৰ মানে ভনীয়েক হীৰা আৰু এয়া বৰমা আছে দেই নৱনীতা বাৰ মা এয়া দাদাকেইজনকো লগ পালোঁ আৰু মোৰ লগত যে আহিছিলে ফ্ৰেণ্ডজনী তাই চিনাকিয়ে হয় গতিকে সকলোকে লগ পাই ভালো লাগিলে আৰু এয়া গৰম যিহেতু দিছিলে এটা আইচক্ৰীমকে খাওঁ বুলি ভাবিলোঁ আইচক্ৰীমটো খালোঁ
গৰমত তেতিয়া ভাল লাগিছে মানে গাটো কিবা তাৰপিছত আমি আহিলোঁ এয়া কিবা চাহ খাবলৈ আহিলোঁ ইয়াত চাহ খালোঁ ইয়াতে তেনেকৈ আৰু আজি দিনটো তেনেকৈ উপভোগ কৰিলোঁ খুব ভাল লাগিলে আৰু অসমীয়া মাহৰ অসমীয়া নৱবৰ্ষৰ যিহেতু 1 তাৰিখ গতিকে সকলোকে ভগৱানে ভালে ৰাখক কুশলে ৰাখক তাকে কামনা কৰিলোঁ আহি থাকোঁতে চকতে এয়া কণমানি কেইজনীয়ে ধুনীয়াকৈ বিহু নাচি আছে মই ভাবিলোঁ ভিডিঅ' ক্লিপ এটা কৰি থওঁ আজি যিহেতু পহিলা বহাগ আৰু গতিকে অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক আৰু তাত গৈ খুব ভাল লাগিলে পৰিৱেশটো খুব ধুনীয়া হয় একদম তাত যাবৰ কাৰণে খুব ভাল আৰু আপোনালোকেও হেৰি কৰিব পাৰে আপোনালোকেও আহিব পাৰে দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰলৈ খুব ধুনীয়া হয় আৰু যিসকলে আহি পাইছে প্লিজ কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব আৰু মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই আছে সেইটোও জনাব গতিকে আজিলৈ আহিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই